আজি কি বনাইছা? আলু পৰঠা বনাইছো শুন, টিফিনতো লৈ যাব পাৰিবি। আলু পৰঠা? তুমি দেখোন জানাই মই মেগী খাই ভাল পাওঁ বুলি, তাৰপিছতো আলু পৰঠা কিয় বনালা? শুন, ৰাতিপুৱা মেগী খোৱাটো ভাল জানো? পেট বিষাব নহয়। আলু পৰঠা খাব লাগে আকৌ, তেতিয়াহে সোনকালে ডাঙৰ হবি, ক্লাছটোৰ ভিতৰত চবতকে ষ্ট্ৰং ছোৱালীজনী হবি। যা, এতিয়া আমনি নকৰিবি, সোনকালে খাই ল আলু পৰঠা, আৰু টিফিনতো মই ধুনীয়াকৈ পেক কৰি দিম। যা, তোৰ ফেভৰেট আমৰ আচাৰ অকমানো দি দিম। মা, তুমি সদায় এনেকুৱা কৰা, মোৰ কথা এদিনো নামানা। মই যিটো কওঁ সেইটো কেতিয়াও কৰি নিদিয়া। গোসানী, এনেকুৱা কৰিব নাপায় নহয়। আজি মায়ে যিটো বনাই দিছে সেইটো খাই লচোন। মই কাইলৈ তোক মেগী বনাই দিম বাৰু। এতিয়া দেৰি হ'ব, স্কুল বাছ আহিব হ'ল, পটাপট খাই ল। মা, যোৱা সপ্তাহত মনত আছে স্কুলৰ পৰা যে ট্ৰিপ এটা ওলাইছিলে? চব ল'ৰা ছোৱালী গ'ল, মইহে যাব নোৱাৰিলো। তুমি দেৰি কৰাৰ কাৰণে মোৰ ট্ৰিপটো কেনচেল হৈ গ'ল নহয়। তুমি কিয় মোক টাইমত ৰেডি কৰি নিদিলা? মোৰ কাৰণে তোমাৰ টাইম নোলাই নেকি? সেইদিনাখন আইতাৰ গা বেয়া নাছিল জানো? তই দেখোন জানই, সেইকাৰণে মোৰ দেৰি হ'ল আকৌ তোক উলিয়াই দিয়া। অকল আইতা আইতা আইতা, সদায় খালি আইতাৰ কথা, মোৰ কথা কোনোদিনাখন চিন্তাই নকৰা তুমি। গোসানী, যাওঁ মই স্কুললৈ ৰেডি হওঁগৈ, আৰু একো নাখাওঁ মই। এয়া আলু পৰঠা আইতাকে দি দিবা। আমাৰ এই ঘৰখনত সঁচাকৈ কাৰোবাৰ মুখ লাগিছে যেনহে পাওঁ দেই। মানুহবোৰৰ মই একো মতি খুটি ধৰিবই পৰা নাই। এতিয়া এই ছোৱালীজনীৰ কি হ'ল বাৰু আজি? সদায় তাই ধুনীয়াকৈ আলু পৰঠাই খাই যায়, আজি বা তাই কি ঠেং ধৰিলে ক'ব পৰা নাই আৰু দেই মই। মা, এতিয়া বিষবিলাক অলপ কমিছেনে দৰৱ খোৱাবা? দৰৱ খোৱাৰ আগতেই দেখোন তেল সানি সানিয়ে মোৰ যথেষ্ট বিষ কমিলে। এইবোৰ আৰু পইচা খৰচ হোৱাৰ এটা বাহানাহে আৰু। হ'লেও মা, ডক্তৰক দেখাই লোৱাটো ভাল আৰু। এতিয়া অন্তত একো ভিতৰুৱাকে নাই হোৱা বুলি নিশ্চিন্ত হ'ব পাৰিছো আমি। সেইটো হয় বাৰু। পালাহি গোলাপী, হাতত আকৌ এইটো কি লৈ আহিছা? নতুন কাপোৰ কিনি আনিছা চাগে আকৌ ন? গোলাপী, কি পালি এইটো? চাওঁ, কি আনিছ নতুনকৈ আকৌ আজি? নতুন কাপোৰ নহয় মা, বৌ, পুৰণা কাপোৰে হয়, খালি নতুন ষ্টাইলত চিলাই আনিছো। পুৰণা কাপোৰ নতুন ষ্টাইলত মানে কিনো চাম? বৌ মনত নাই সেইদিনা যে ফেয়াৰৱেল আছিলে, পিংক কালাৰ শাড়ীখন চইচ কৰিছিলো, কিন্তু মায়ে মানা কৰিলে পিন্ধিবলৈ। তাৰপিছতে যে বেলেগ এখন লৈছিলো তোমাৰ পৰা, এই বিয়াত যে তোমাৰ মায়ে দিছিলে, সেইখন ইমান হেভি, তুমিওতো নিপিন্ধা থৈহে দিছা। সেইকাৰণে মই ভাবিলো এখন কাটি পেলাই চেলৱাৰ চিলাই লওঁ, তাকে সেইখন শাড়ী কটাই পেলাই চুট এযোৰ চিলাই ললো। গোলাপী, সেই শাড়ীখন তুমি কটাই দিলা? এতিয়া কামত আহিব আকৌ। শাড়ী হৈ থাকোতে এখন ইমান হেভি আছিলে, আপুনিও পিন্ধিব নোৱাৰে, ময়ো পিন্ধিব নোৱাৰো। এতিয়া অন্তত চেলৱাৰ হলত মই ইউজে কৰিব পাৰিম। গোলাপী, এখন মোক মায়ে দিছিলে। বোৱাৰী, দিলা আকৌনো কি সেই শাড়ীখনৰ পিছত লাগি ইমান হিচাপ লৈ আছা? তুমি দিলা, তাই নিজে পিন্ধিব পৰাকে নিজৰ মতে বনাই ললে। এতিয়া তাইতো তোমাৰ পৰা দানী আজৰি লোৱা নাই, তুমি স্বেচ্ছাৰে দিয়া আছিলা জানো? কি হলো ইমান হুলস্থুল হৈছে? মই বাহিৰলৈকে শুনিছো। নকবি আৰু, তোৰ ঘৈণীয়েৰ সদায় এইবিলাক কিনো নতুন নাটক জানো? এই শাড়ী এখন দিছিলে ভনীয়েৰক পিন্ধিবলৈ, ভনীয়েৰে সেইখন গধুৰ পাই পেলাই চুইদাৰ কৰি পেলালে কটাই পেলাই। এতিয়া সেইটোকে হুলস্থুল হৈ আছে। জিম, সেই সৰু সৰু কথাবিলাকত লাগি কেলে ঘৰখনত অশান্তিৰ সৃষ্টি কৰি থাকা তুমি? কিন্তু ৰাম, সেইখন মাৰ শাড়ী আছিলে, মই আগৰ পৰা সেইখন ভাল দেখো কাৰণে মায়ে মোক দি পঠাইছিলে। হ'ব আৰু দিয়া, তুমি লোৱা ভন্টিয়ে লোৱা একে কথাহে। কোনেওতো সেইখন ফালি চিলি পেলোৱা নাই। যেনিবা শাড়ী আছিলে, এতিয়া যেনিবা সেইখনকে চেলৱাৰ কৰি পিন্ধিব। আৰু লাগি নাথাকিব সেইবিলাক, বাদ দিয়া। কিন্তু ৰাম, ৰিমজিম, এবাৰ কলো নহয় সেইবিলাক বাদ দিয়া। হ'ব, বাদ দিয়া। আৰু সেইবিলাকত লাগি পেলাই এনেই ঘৰখনত কাজিয়াৰ সৃষ্টি কৰি লাভ নাই। সেইখন শাড়ী মাৰ বিয়াতে আইতাহে দিছিলে মাক। মাৰ ইমান ফেভৰেট শাড়ী আছিলে, মই ভাল দেখো কাৰণে মায়ে মোক দিছিলে। সেইখন শাড়ীৰ লগত মোৰ চবৰে ইমোচন জড়িত হৈ আছে, কিন্তু এই ঘৰখনত কোনেও সেইবিলাক একো বুজিয়ে নাপায়। ৰুখানী, পালিহি? মা, আজি ৰিংকিৰ মাকে তাইক স্কুলৰ পৰা নিব আহিছে। চবৰে মাক আহে স্কুলৰ পৰা নিবলে, তুমি কিয় কোনোদিনা নোযোৱা মোক আনিবলে? শুন, ঘৰত ইমান কাম থাকে, আকৌ আইতাক সময়ে সময়ে দৰৱ পাতি দি থাকিব লগীয়া হয় যে, আৰু তইচোন এতিয়া ডাঙৰে হৈছ। মানে এতিয়া তুমি মোক আগৰ দৰে মৰম নকৰা। ঠিক আছে মা, মই গম পালো দিয়া, মই তোমাৰ প্ৰায়ৰিটি লিষ্টত নাহোৱে। শুন, এনেকে কিয় কৈছ? তই দেখোন মোৰ একদম গোসানী হয়, মোৰ মৰমৰ গোসানী। সেইটো কাৰণে হবলা তুমি মোৰ স্কুলৰ কোনো ফাংচনতে নাহা। যোৱাবাৰ টিচাৰেও মোক কৈছে চবৰে আগতে যে সকলোৰে পেৰেণ্টছ আহে, তোমাৰহে মা দেউতা কোনোদিনা নাহে। মই কিমান লাজ পাইছো লগৰখিনি আগত। শুন, সেইদিনাখন আইতাৰ গাটো বহুত। হ'ব মা, বাদ দিয়া, তুমি একো বুজি নোপোৱা মোৰ কথা, মোক মৰমে নকৰা আজিকালি তুমি। আকৌ একেবোৰ কথাই কবা এতিয়া, মই শুনিব মন নাই, মই ৰুমলৈ যাওঁগৈ। বোৱাৰী, চাহ অকমান বনাই নাচোন। মা, বনাইছো। আৰু শুনা, আমাৰ ডাঙৰ ছোৱালী অহা কথা আছে কাইলে।
অকমান ভালদৰে কিবা কিবি তাইলে বনাই ৰাখিবা বুজিছা। যোৱাবাৰ যিখনহে বনাই থলা আৰু খাবই নোৱাৰিলে একো তাই। এইবাৰ তেনেকুৱা নকৰিবা আকৌ। ঠিক আছে হ'ব মা। হেৰি শুনিছে, আজিকালি আমাৰ ছোৱালীয়ে বৰ অসন্তোষ কৰিবলৈ লৈছে। মই হেনো তাইক টাইম দিব পৰা নাই ভালকৈ। আজি স্কুলৰ পৰা আহি তাকে মোক আপত্তি কৰি আছেহি। টাইম নাই দিয়া, তুমি টাইম উলিওৱা আকৌ ছোৱালীৰ কাৰণে। মোৰ পৰা কি লাগে, মোক যে কৈ আছাহি। মইনো অকলে কোনফালে কি কৰিম কওকচোন। আপোনাক চাব লাগে, মাক চাব লাগে, ভণ্টি ইটো সিটো কাম কৰি দিবলগীয়া থাকেই। আকৌ ছোৱালীটো আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন ঘৰৰ মানুহখিনি আৰু ঘৰৰ কাম খোপাৰ মাজতেই ফচি থাকিবলগীয়া হয় মই। তাৰ পিছতো ঘৰৰ মানুহে কয়, ৰিমজিম তোমাৰ এইটো ভুল হ'ল, ৰিমজিম তুমি সেইটো এনেকে নকৰিলা, এইটো কাম তুমি এনেকে কিয় কৰিলা। কোনো দিনাখন এজনেও নকলে যে ৰিমজিম তুমি যি কৰি আছা খুব ভাল কৰি আছা। এবাৰো নকলে ৰাম। হে ভগৱান, তুমি আকৌ মানে সদায় সদায় এটা এটা নতুন নতুন কাহিনী লৈ কেলে ৰৈ থাকা বাৰু মোৰ সন্মুখত। মই ভাগৰে জোগৰে আহিছো অফিচৰ পৰা। এতিয়া তুমি যোৱাচোন, যেতিয়া মই আজৰি হ'ম, ফ্ৰী টাইম পাম, তেতিয়া তোমাৰ কথা শুনিম, যোৱা। কিন্তু শুনকচোন, ছোৱালী তোমাৰ এইবিলাক সদায় সদায় নতুন কাহিনী শুনাতকৈ মই মোবাইলত ৰিলছ চাই থকাই ভাল। এই ঘৰখনত কি মোৰ জেগা অকল এই পাকঘৰটোতে নেকি? মই সদায় লোকৰ দুখ কষ্ট বুজিব লাগিব নেকি? সদায় আনৰ কথা মই শুনিব লাগিব নেকি? মোৰ কথাখিনি শুনা মানুহ কোনো নাই নেকি এই ঘৰখনত? এনেকে কেনেকে থাকিম বাৰু মই? বাইদেউ পালেহি, আহক আহক। পালোহি আৰু যেন তেনে। বোলো তুমিতো ঘৰখন ইমান দিনে ভালকে ৰাখিছা বাৰু, যিমান দিনৰ পৰা দেখি আহিছো। এতিয়া তোমাৰ বোৱাৰীয়ে বা কি ধৰণে ৰাখিছে বোলো চাই আহোঁগেচোন, সময় অকণ উলিয়াই। সেই বুলিহে আহিলো। ভালেই কৰিলে আকৌ, আপুনিতো আৰু বিয়াতো আহিব নোৱাৰিলে। আহক আহক, ভিতৰলৈকে আহকচোন। জেঠাই পালেহি ভালে ভালে? পালেহি আৰু বোৱাৰী। বাকী কেনেকুৱা, ঘৰ সংসাৰ ঠিকে ঠাকে চলি আছে নে? হয় জেঠাই, বৰ্তমান ঈশ্বৰৰ কৃপাত সকলো ঠিকেই চলি আছে। বহকচোন বাৰু তেনেহলে, মই আপোনালৈ চাহ জলপানৰ যোগাৰ কৰোঁগৈ। মই বাৰু বহিমেই, চাহ জলপানো খাম। কিন্তু এটা কথা নহয়, এই ভৰিবিলাক দিছো যে পকাত ইমান খিচখিচিয়া নিচিনা লাগিছে। গোটেই ঘৰতে কিবা ধূলি বালি যেন হৈ আছে যে, কেলে ভালকে চাফ চিকুণ নকৰা নি বাৰু তুমি? নাই জেঠাই, মইতো সদায় ঘৰ সৰা মোচা ৰাতিপুৱাই কৰি আজৰি হৈ থাকো। কৃষ্ণ বোৱাৰী, মই তেনেহলে কি এনে সাজি সাজি মিছা কথা কৈছো নেকি? ইমান ধূলি ধূলি লাগিছে খিচখিচিয়া ভৰি তলত, সেইকাৰণেহে কৈছো। আৰু গোটেই দেখোন এইবিলাক চুক কাণবোৰ এলান্ধু গোটেই। আকৌ পাকঘৰটো একদম ওচৰতে আছে কাৰণে বস্তুবোৰ ইমান তেল তেল হৈ আছে। বাইদেউ নকব আৰু, আপুনি আজিহে কৈছে। মই সদায় কৈ কৈ হাৰি গলোগে আৰু। আমাৰ এই বোৱাৰী ইমান কাম বন নাজানে কৰিব। আজিলৈকে ঘৰটো ভালদৰে চাফ চিকুণ কৰিবলৈ নিশিকিলে আৰু ইমান দিন হ'ল বিয়া হৈ অহা। জেঠাই, মই সদায় ৰাতিপুৱা 5 বজাতে উঠো। উঠিয়ে চোতাল সাৰো, ঘৰ ঝাৰু দিওঁ, মচো, তাৰপিছত গা পা ধুই পূজা পাতল কৰি আকৌ পাকঘৰ চাকঘৰ সামৰি সকলো বস্তু বনাই এওঁক অফিচলৈ পঠাও, ছোৱালীক স্কুললৈ পঠাও, মাৰ দৰবৰ যোগাৰ কৰো। বোৱাৰী হ'ব হ'ব, তুমি মোক গোটেই ঘৰৰ কামৰ লিষ্ট দিব নালাগে। আমিও ঘৰ সংসাৰ ধৰিছো নহয়, এইবোৰ কাম আমিও কৰি আহিছো দিয়াচোন। আৰু ঘৰখন দেখিলেই গম পোৱা যায় ঘৰখনৰ বোৱাৰীজনী কেনেকুৱা হ'ব। মইতো সকলোবিলাক কাম ভালকেই কৰি থওঁ। ৰাতিপুৱা ইমান ধুনীয়া হৈ থাকে ঘৰখন। তাৰপিছত এওঁ আহে, এওঁ জোতা উঠ পেলাই, মোজা উঠ পেলাই, অফিচৰ বেগ পেলাব, কাপোৰ খুলি য'ত ত'ত পেলাব। ছোৱালীয়ে আহে, ইটো সিটো খেলনা বস্তু অ'ত ত'ত পেলাব, লেতেৰা কৰি থাকে। তাৰপিছত গোটেই দুখটো আকৌ মোৰে হয়গে। আকৌ মায়েও আকৌ সেইবিলাক নকৈ পেলাই মোৰ গাতে দুখটো জাপি দিয়ে মানুহৰ আগতো। মই অকলে এজনী মানুহে কিমান কি কৰিম, কাৰ ফালে চাম? কি হ'ল বোৱাৰী, চাহ জলপান বনাবলৈ যাওঁ বুলি কৈ পেলাই দেখোন এইখিনিতে জঠৰ হৈ পেলাই ভূপ হৈ আছা কিবা কিবি। চাহ জলপান দিয়াৰ মতলব নাই নি বাৰু তোমাৰ? নাই নাই জেঠাই, তেনেকুৱা একো কথা নাই। মই আনিছোৱে, আপুনি বহক। নকব আৰু বাইদেউ বুজিছে, মই সদায় একেকেইটা কথাকে কৈ কৈ একেখিনি কাম শিকাই শিকাই হাৰি গলোগে আৰু। আজি এতিয়া আপুনি কলত অলপ চাগে লাজ পাইছে দেই। তাকেতো, এইবিলাক বোৱাৰীক আজিকালি এনেকে দমাই ৰাখিব লাগিব। যদিও ভালকে কৰে, সেইটো বেয়া হৈছে বুলিয়ে শুনাই থব লাগে। অকমান যদি নহলে একদম তাৰিফ কৰিবলৈ হ'ল, মূৰৰ ওপৰত উঠি নাচিবলৈ লাগিব নহয়। তেতিয়া আৰু ৰক্ষা নাই, কিন্তু কোনো কথা নুশুনা হব আৰু। Much later. বাইদেউ চাহকণ খাই লওক, ঠাণ্ডাই হৈ যাব এতিয়া। খাম বাৰু ৰবাচোন, তাৰ আগতে কথা এটা কওঁ। মোৰ ৰুমটোৰ একদম বিচনাৰ চুকত দেখোন গোটেই এলান্ধু, গোটেই বিচনাৰ তলবিলাক ধূলি বালি। বোৱাৰীয়ে কি চাফা কৰে বাৰু? আৰু এই পাকঘৰটোও কালি ভালদৰে চাফা কৰিব কৈছিলো, খিৰিকীবোৰ গোটেই তেল তেল হৈ আছে। নকৰিলে নেকি তাই? জেঠাই মোক মাতি থৈ আহিছিলে যে, কিবা কথা আছিলে নি? মাতিছিলো আকৌ, তোমাৰ কথাই পাতি আছিলো এতিয়া তোমাৰ শাহুৱেৰৰ লগত। হেৰি নহয়, মই থকা ৰুমটো যে ইমান লেতেৰা হৈ আছে, আলহী ৰুম বুলি কি তোমালোকে এইবিলাক চাফ চিকুণ নকৰা নি বাৰু ভালকে?
আলহী থাকিলেও ঘৰটোতো তোমালোকৰ নিজৰে নহয় জানো? গোটেই এলান্ধু বিচনা কাষবোৰত আকৌ ভৰি দিবই নোৱাৰি, গোটেই ধূলি বালি। পাকঘৰটো সেয়া অৱস্থা বেয়া, গোটেই খিৰিকিয়ে চিৰিকিয়ে টেবুল ক্লথ চব এইবোৰ তেল হৈ আছে। তুমি ভালদৰে চাফা কৰিবলৈ অকমান কামবোৰ শিকাই আকৌ শাহুৱেৰৰ পৰা। নহয় জেঠাই, আপুনি আহিব বুলি গম পালত মই কিন্তু ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি থৈছিলো। সেই ধূলিবিলাক সদায় ঘৰ দুৱাৰ সাৰা মোচা কৰাৰ পাছতো কেনেকে সোমাই যায় জানো? আই, তোমালোকৰ ঘৰতহে ধূলি বালি সোমাবলৈ পাই নিবা? আমাৰ ঘৰত দেখোন মই একদম এদিন ধুনীয়াকৈ সাৰি মুচি দিলে 3 দিনলৈকে একো নকৰিলেও হৈ যায় দেখোন। তোমালোকৰ আজিকালি ছোৱালীবোৰৰ ক্ষেত্ৰই বেয়া আৰু। ভালকৈ মন দি কামটো নকৰা নহয়, এনেই কৰিব লাগে কাৰণে ওপৰে কৰি পেলাই থৈ দিয়া আৰু। জেঠাই বেয়া নাপাব, মই আকৌ এবাৰ ৰুমটো আজি ধুনীয়াকৈ চাফা কৰি দিম বাৰু। আৰু আপুনি এতিয়া চাহ খাই উঠি যোৱাৰ পাছত মই পাকঘৰটো ভালদৰে চাফা কৰিম। দেখিছা সুমতি, সেইকাৰণেহে মই তোমাক কৈ আছো, কামবিলাক কিন্তু বোৱাৰীক ভালদৰে চোৱা চিতা কৰা শিকোৱা দেই। আজি বাৰু মই ঘৰৰ মানুহে কৈছো একো নাই, কাইলৈ বেলেগ কোনোবাই কৈ দিলে কিন্তু বৰ লাজ পাবা। ঘৰ এখন ধুনীয়াকৈ চাফ চিকুণকৈ পৰিপাটিকৈ ৰখাটোৱে ভাল বোৱাৰী এগৰাকীৰ চিন আকৌ। আৰু বাইদেউ, আপুনি কি ভাবিছে মই তাইক একো শিকাবলৈ চেষ্টা কৰা নাই নি? মই শিকাই কৈ তাইক আজিলৈকে কামকেইটা মানে শুদ্ধকৈ কৰাব নোৱাৰিলোগে আৰু। তাই যেনেকে মন যায় তেনেকে কৰি থাকে, পিছত মইহে মানুহৰ আগত লাজ পাব লাগে। শুধৰি নগলে আৰু তাই। বোৱাৰী, এইবিলাক কি কৈছে শাহুৱেৰাই? মই কি শুনিবলগীয়া হৈছে? কেলে তুমি নিজৰ শাহুৱেৰাৰ কথাবিলাক অমান্য কৰিছা? শিকাই দিয়ে শিকি ল'ব লাগে আকৌ। শাহুৱেৰানো কেইদিন থাকিব নোৱাৰো, আমিবোৰনো কিমান দিন থাকিম? লাষ্টত গৈতো ঘৰখনত তুমিয়ে থাকিব লাগিব, তোমাৰে ঘৰ নহয় জানো বাৰু? সেইকাৰণে ভালদৰে শিকি লোৱা কামবিলাক সময় থাকোতে। কিন্তু জেঠাই। বোৱাৰী, হ'ব এতিয়া দিয়া, আকৌ একদম সমানে উত্তৰ দিব নালাগে। যোৱা, ভিতৰত কি কাম কৈছে জেঠাইৰে সেইখিনি সোনকালে কৰি আজৰি হোৱা। অলপ পিছতে আকৌ আমাৰ ল'ৰা আহিব হ'বই নহয় অফিচৰ পৰা, কিবা কিবি অকমান বনাই থব লাগিব তালেও। যোৱা, নিজৰ কাম কৰা গৈ যোৱা। হেৰি পালেহি। পাইছোহি আৰু। বৰ ভাগৰ লাগিছে দেই, আজি বহুত কাম আছিলে অফিচত। হয় নেকি? তেনেহলে মই চৰবত বনাই আনিম নে চাহ বনাই আনিম, কি খাব? ইমান গৰমত চাহ তাহ নাখাওঁ দিয়া, চৰবতকে এগিলাচ বনাই আনিলেই হ'ল আৰু। ঠিক আছে। কি হ'ল ৰিমজিম, ঠিক আছে বুলি কৈ পেলাই দেখোন এইখিনিতে ৰৈ দিলা? কিবা চিন্তা কৰি আছা নি? আকৌ আজি নতুন কিবা হ'ল নি বাৰু ঘৰ? তেনেকুৱাই আৰু মানে কি হ'লনো? জেঠাই আহিছে যে, জেঠাই হেনো মোৰ কামবিলাক ভাল দেখা নাই। ঘৰ দুৱাৰবিলাক বৰ লেতেৰা পাইছে হেনো, পাকঘৰটো, তেওঁ থকা ৰুমটো। তাকে আজি কৈ আছিলে, মই দেখোন সকলোবিলাক ভালদৰে চাফ চিকুণ কৰি ৰাখো। তাৰপিছতো এনেকে ক'লে যে আপুনিও বাৰু মোৰ কামবিলাক অলপ খেলি মেলি দেখে নেকি? মই কি কামবিলাক ভালদৰে নকৰো নেকি বাৰু কওকচোন? চাফ চিকুণ নাই কৰা চাগে তুমি ভালদৰে, সেইকাৰণে তেওঁ তেনেকে ক'ব পাৰিছে। তুমি যদি ঘৰখন ভালদৰে ৰাখিলাহেঁতেন, কোনোবা আহি পেলাই তেনেকে ক'বলৈ সাহস পালেহেঁতেন জানো? কৰা আকৌ, যিটো কৈছে সেইটো শুধৰাবলৈ চেষ্টা কৰা। আপুনিচোন দেখিছে, মই ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি শোৱাৰ আগলৈকে 11টা বজালৈকে দেখোন ঘৰখনৰে কাম কৰি থাকো। আৰুনো মই কিমান কি কৰিম অকলশৰীয়া মানুহজনীয়ে কওকচোন? হ'ব ৰিমজিম, তুমি সোধাৰ কাৰণেহে মই কথাটো তেনেকে ক'লো। ইমান অভাৰ ৰিয়েক্ট কৰিব নালাগে। আৰু ঘৰৰ কামকেইটাহে সাধাৰণ কথা, সেইকেইটাও যদি তুমি কৰিব নোৱাৰা ভালকে মানুহে ক'বই তোমাক। ঘৰৰ কামকেইটাহে সাধাৰণ কথা ন? ঠিক আছে তেনেহলে দিয়ক। আজি জেঠাইও মোক তেনেকে ক'লে। মায়েতো সদায় কৈয়ে থাকে, আনকি ৰামেও মোৰ কথাকেইটা কোনোদিনাখন ছাপোৰ্ট নকৰিলে। সঁচাকে মোৰ গাতে ভুল নেকি বাৰু? ময়ে চাগে কিবা এটা ভালদৰে চম্ভালিব পৰা নাই নেকি ঘৰখনত বাৰু? নহলে সকলোৱে বাৰু মোক কেনেকে ক'ব পাৰিছে? মইনো কি ভুল কৰিছো? ক'তনো গণ্ডগোল হৈ আছে? একো ধৰিবই পৰা নাই। সকলোৱে মোৰ ভুলবিলাক আঙুলিয়াই থাকে যে। মই দেখোন ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এই ঘৰখনত থাকি যিমান পাৰো গোটেইখিনিয়ে কৰিছো দেখোন। তাৰ পিছতো যে মই কাকো সুখী কৰিব পৰা নাই। কি কৰিলে মানুহখিনি সুখী হ'ব মোৰ ঘৰখনৰ? সঁচাকৈ শহুৰৰ ঘৰৰ মানুহক সুখী কৰাটো সম্ভৱ নে? এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ মোক অকল এগৰাকী মানুহে দিব পাৰিব, যিগৰাকী মানুহে মোক এই পৃথিৱীত সকলোতকৈ বেছি বুজি পায়। আৰু সেই কথাখিনিৰ উত্তৰ ল'বলৈ মই কাইলৈ নিশ্চয় যাম। ছোৱালীয়ে বাৰু এনেকে পটককৈ নাহে। ইমান দিনৰ পৰা মই মাতি থাকো, তাইও সেই সময় সুবিধা উলিয়ালেহে আহে। আজি আকৌ ঘপককৈ ৰাতিপুৱা ফোনটো মাৰি দিলে যে, বোলে মা মই গৈ আছো। কি বা হ'ল, কিবা লাগিলেই নেকি আকৌ? আহিলেহে গম পোৱা যাব দেই, চিন্তাহে হৈ আছে মোৰ। শুন পালিহি? আহা, তোলৈকে বাট চাই আছিলো। কচোন কি হ'ল, তই যে এনেকে ঘপককে ওলালেহি, আৰু লগত দেখোন আজি যোৱায়ো নাই। আছো না? মা
তোমালৈ বৰকৈ মনত পৰি আছিলে অ সেইটো কাৰণে পটককৈ গুচি আহিলো সময়ো আছিলে আৰু মনো আছিলে বোলো অকমান তোমাৰ ওচৰতে বহি যাওঁচোন কি হ'ল শুন মনটো মাৰি থকা যেন লাগিছে যে আৰু অকমান দুৰ্বল দুৰ্বলো লাগিছে দেখোন ক্ষীণায়ো গলি ভালকে খোৱা বোৱা নকৰ নেকি সময়মতে নাই একো হোৱা নাই অ মা খালি অকমান ভাগৰি গৈছো আৰু মোৰ মৰমৰ গোসাঁনীজনী মা ইয়াত আহিহে যেন শান্তিৰে উশাহটো ল'ব পাৰো তেনেকুৱা লাগে তোৰ কোলাটোৰ ওচৰত শুই দিলে সকলো দুখ কষ্ট ভাগৰ নাইকিয়া হৈ যায় গোসাঁনী তোৰ ঘৰত আৰু তোৰ মনত এতিয়া কি চলি আছে সেইটো মই নাজানো কিন্তু এটা কথা মই সদায় আছো তোৰ লগত আৰু এইখন তোৰ ঘৰ এই ঘৰখনলৈ আহিবলৈ তই কেতিয়াও দুবাৰ চিন্তা কৰিব নালাগে মা মই অকমান নিজৰ ৰুমৰ পৰা আহোচোন আগতে যেনেকে মনটো বেয়া লাগিলে অকমান দেৰি নিজৰ ৰুমটোত বহি দিলে মোৰ মনটো ভাল লাগে আজিও চাওচোন সেইটো হয়নে নহয় দুখ বিলাকতো আগতকৈ বেলেগ হৈ গল কিন্তু মোৰ মনটোতো একে আছে নহয় জানো মা যা গোসাঁনী ময়ো তোক সেইটোৱে কম বুলি ভাবি আছিলো অকমান নিজৰ ৰুমটোতে বহি লৈ যা তেতিয়ালৈকে মই তোলে পকৰি আৰু চাহ বনাই আনিছো ভাল পাওঁ নহয় তই আগৰ পৰা মা মানে বিধানচোন কোন কচোন ৰুমটোত সোমাই সেইকাৰণে ভাল লাগে আমাৰ মোৰ মেডেল খিনি মোৰ ট্ৰফি মোৰ কেমেৰা মোৰ পুতলা সকলোখিনি ইয়াতে মই বিচাৰি পাওঁ আৰু আগতে যেনেকে আছিলে এতিয়াও চোন ৰুমটো তেনেকে আছে মই নাই যদিও অকমানো সলনি কৰা নাই তই ন শুন তই যে ভাল কথা ক এইখিনি তোৰ কষ্টৰ ফল হয় সেই তই ঘৰটোতহে নাই কিন্তু ঘৰটোতো তোৰ কেলে সলনি কৰিম বাৰু কচোন কোনোবা আহিছে নেকি শুন ৰচোন মই চাই আহোঁগৈ সঁচাকে পাই নিজৰ ঘৰখন সদায় নিজৰ আৰু নিজৰ মাকজনীতকৈ কোনেও বেছি বুজি পাব নোৱাৰে আৰু মৰম কৰিব নোৱাৰে বেলেগ সম্পৰ্কবোৰততো মৰম চেনেহ বিলাক সলনি হৈ গৈ থাকে কিন্তু ল'ৰা ছোৱালী যিমানেই ডাঙৰ হৈ নাযাওক কিয় মাক দেউতাকৰ কাৰণে সদায় মৰমৰ গোসাঁনী কোন আহিছে চা লতা তই ইমান দিনৰ মূৰত মোৰো তোৰ নিচিনা একে অৱস্থাহে গম পাইছ নাই বিয়াৰ পাছত দেখোন মানুহজনৰ ঘৰৰ পৰা আজৰিয়ে নাই মাৰ ওচৰলৈ আহিবলে এনেকে থাকিলে বোলো নহব তাৰ মাজতে সময় উলিয়াই কেইদিনমান মাৰ ওচৰলৈ আহিছো বোলো থাকি আহোঁগৈ আকৌ কোনোবাই কোৱা শুনিলো তই অহা কথাটো সেইকাৰণে দৌৰি দৌৰি আহিছে একেবাৰে তোক লগ পাবলে বহুত ভাল কৰিলি কিমান দিন তোক লগে পোৱা নাই আৰু ময়ো সেই সময় উলিয়াই যেনে তেনে মাৰ ওচৰত বোলো কেইদিনমান থাকি আহোঁ সেই বুলিয়ে আহিলো আৰু পিছে কচোন কেনেকুৱা তোৰ আৰু তোক যে ইমান ভাগৰুৱা যেন দেখিছো কেলে বাৰু নাই বহুত দিনৰ মূৰত লগ পাইছ যে সেইকাৰণে তেনেকুৱা লাগিছে চাগে মিছা নকবি দেই মই কিন্তু তোৰ মুখ পঢ়িব জানো আকৌ আগৰ পৰাচোন তই মোৰ পৰা একো কথা লুকুৱাই পোৱা নাই এতিয়া যে লুকুৱাইছ কচোন কি হ'ল নাই তেনেকুৱা একো নাই তই কচোন তোৰ কেনেকুৱা মই মিউজিক ক্লাছ আকৌ জইন কৰিলো নহয় তইতো জানই আৰু সৰুৰ পৰাই মোৰ মিউজিকৰ প্ৰতি কিমান ইন্টাৰেষ্ট পিছে তোৰ ফটোগ্ৰাফিটো কি হ'ল তইও ফটোগ্ৰাফিত খুব ইন্টাৰেষ্ট ল নহয় আগতে আৰু তোৰ সেই কেমেৰাটো যে দেউতাই যে তোক দিছিলে আগতে যে তই খুব উৎপাত লগাইছিলি পিংক কালাৰ কেমেৰা লাগে আজিকালি মাৰ নাই ফটো সেইটো কেমেৰাই দি কি হ'ল ৰিমজিম ক আকৌ নাই মনতে নপৰে সেইবিলাক কিমান দিন হৈ গ'ল কেমেৰাটো হাতেৰে চোৱা নাই ফটো মৰাটো দূৰৰে কথা ৰচোন সেইটো নহয় জানো পিছপিনে যে খুৰীয়ে সজাই থৈছে খুৰীয়ে কিন্তু তোৰ ৰুমটো আগতে যেনেকে ৰাখিছিলে এতিয়াও তই নাই যদিও তেনেকে ৰাখিছে আকৌ দেই ৰচোন চাওঁ সেইটো আগৰ তোৰ ফটোগ্ৰাফি বিলাক তাত ছেভ আছে নহয় কিমান যে উৎপাত লগালিও তই কেমেৰাটোৰ কাৰণে আৰু কিমান যে ফটো মাৰি থাক আগতে ৰচোন চাওঁ আগৰ মেমৰিজ বিলাক এতিয়াও ছেভ আছে চাগে ন চাই ৰিমজিম মনত পৰিছেনে এই কেমেৰাটো যে তই এটা সময়ত ডিঙিতে ওলমাই লৈ ফুৰিছিলি নিজৰ পৰা আঁতৰি যাবলৈ নিদিয় কেমেৰাটো আৰু যিটো দৃশ্যই তোৰ মন মোহিছিল সেই দৃশ্যটোকে তই কেপচাৰ কৰি মেমৰি হিচাপে ৰাখি থৈছিলি চা ফটোবিলাক সঁচাকে ফটোগ্ৰাফ বিলাকত পৃথিৱীখন ইমান ৰঙীন ইমান ধুনীয়া সকলো দৃশ্য ইমান মনমোহা হৈ পৰে ন আকৌ তোৰ সকলো বস্তুক চোৱা দৃষ্টিভংগীয়ে বেলেগ সেইটো কাৰণে ফটোখিনিও ইমান ধুনীয়া হয় বেলেগ আছিল লতা এতিয়া নাই আৰু মা তোমাক কথা এটা সুধোনে সুধ আকৌ শুন মা মই ৰাতিপুৱা 5টা বজাতে উঠো আৰু ৰাতি 11টা বজালৈকে কাম কৰো নিজৰ ফালৰ পৰা যিমানখিনি পাৰিছো সকলোখিনি কৰিবলৈ চেষ্টা কৰিছো কেতিয়াও নিজৰ কাৰণে একো খোজা নাই সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰো কিন্তু সকলোৱে কয় যে মই ভুল মই শুদ্ধকৈ কাম কৰিব জনা নাই ঘৰ চম্ভালিব পৰা নাই মা সঁচাকে কচোন ভুল মই নে সেই বাকী মানুহবিলাক যোনে মোক বুজি নাপালে শুন ভুল কেতিয়াও সেইজনৰ হ'ব নোৱাৰে যিজনে সদায় নিজক পিছ কৰি পেলাই আনৰ সুখটো চিন্তা কৰে সদায় আনক সুখী ৰাখিবলৈ চেষ্টা কৰে ভুল সেইসকলহে যিসকলে সেই ভাল মানুহজনক বুজি নাপালে
কেতিয়াও ভাল গুণবিলাক ধৰিব নোৱাৰিলে মা নেকান্দিবি কোন দুখ নকৰিবি তোৰ গাত যেতিয়ালৈকে ভুল নাথাকে তেতিয়ালৈকে তোৰ দুখ কৰিবলৈ কোনো প্ৰয়োজন নাই সকলো ঠিক হ'ব এদিন চাবি ৰিমজিম তই অকমানো দুখ নকৰিবি খুৰীয়ে ঠিকে কৈছে সকলো ঠিক হৈ যাব খালি তই এনেকে দবি থাকিলে নহব তই নিজৰ কাৰণে এতিয়াৰ পৰা মাত মাতিব লাগিব তেতিয়াহে সকলোৱে বুজি পাব